আজি দীপাৱলীৰ এই পবিত্ৰ দিনত সকলোকে দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ দীপাৱলীয়ে আমাৰ মাজত থকা যিখিনি আন্ধাৰ সেই আন্ধাৰখিনি পোহৰাই তোলক। বিশেষকৈ সাম্প্ৰদায়িক যি ঘৃণাৰ বাতাবৰণত অন্ধকাৰ হৈ থকা সময়বোৰ পোহৰাই তোলক। এই দীপাৱলীৰ জৰিয়তে সমগ্ৰ বিশ্বলৈ শান্তি সম্প্ৰীতি আহক তাৰ কামনা কৰিছোঁ। আজি গৰিমা শইকীয়া গাৰ্গে আজি যিখন প্ৰথম মিটিং হৈছিলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ যিখন কমিটি তৈয়াৰ কৰা হৈছিলে তাত যিখন মিটিং হৈছিলে সেই মিটিঙৰ পিছত গৰিমা শইকীয়া গাৰ্গে যিখিনি কথা সংবাদ মাধ্যমৰ আগত কৈছে আমি বহুত দুখৰ মাজতো সুখ অনুভৱ কৰিছোঁ। এইবাবেই যে তেখেতে জুবিন গাৰ্গৰ নামটোৰ লগত সমাধি বা স্মৃতি এনেকুৱা ধৰণৰ কোনো নতুনকৈ শব্দ প্ৰয়োগ কৰাটো এক প্ৰকাৰ বিৰোধিতা কৰিছে। তেখেতে আশা কৰিছে যে জুবিন গাৰ্গৰ লগত কোনো সমাধি বা কোনো স্মৃতি সৌধ এইবিলাক নাম থাকিব নালাগে। সোণাপুৰৰ সেই স্থানখিনি জুবিন ক্ষেত্ৰৰূপেই পৰিগণিত হৈ ৰওক। কাৰণ জুবিন গাৰ্গ কায়িকভাৱে এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'লেও জুবিন গাৰ্গ সদায় জীয়াই আছে আমাৰ অন্তৰত। সকলোবোৰ ভাল কামৰ মাজত আমি জুবিন গাৰ্গক সদায় দেখি থাকিম। জাতিটোৱে যেতিয়া বিপদৰ সন্মুখীন হয় তেতিয়া কায়িকভাৱে নাথাকিলেও জুবিন গাৰ্গৰ যি স্পষ্টবাদিতা, যি সাহস, যি অধ্যয়ন সকলোকে এই জুবিন গাৰ্গৰ অভিজ্ঞতাৰ পৰা জাতিটোৱে সাহস পাম। বিপদৰ সময়তো জুবিন গাৰ্গে আমাক এতিয়ালৈকে যিখিনি দি থৈ গ'ল সেইখিনিৰ পৰাই আমি যথেষ্ট সাহস পাম জাতিটোক লৈ, অসমীয়া জাতিটোক আমি বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ। সম্প্ৰীতিৰ অসমখন যি নৰ্থ ইষ্টখনক জুবিন গাৰ্গে নিজৰ ঠাই বুলি ভাবিছিল, বিশেষকৈ গোটেই বিশ্বখনেই গোটেই পৃথিৱীখনেই জুবিনৰ ঠাই, জুবিন গাৰ্গৰ ঠাই, কিন্তু নৰ্থ ইষ্টখনক তেওঁ বিশেষভাৱে প্ৰাধান্য দিছিল। সেইকাৰণে গোটেই নৰ্থ ইষ্টৰ যিটো ডাইভাৰ্চিটি আছে সেই ডাইভাৰ্চিটিটো বিশ্বৰ সন্মুখত যদি আমি তুলি ধৰিব লাগে তেতিয়াহ'লে আমি জুবিন দাৰ আদৰ্শৰে পৰিচালিত হ'বই লাগিব। আৰু সেইকাৰণে জুবিন দাক আমি কেতিয়াও আমাৰ মাজৰ পৰা নোহোৱা হৈ যাবলৈ দিব নোৱাৰোঁ। গতিকে মই এই চেগতে গৰিমা শইকীয়া গাৰ্গৰ এই যি বিৰোধিতা কৰিছে জুবিন গাৰ্গৰ লগত সমাধি নতুবা স্মৃতি সৌধ এই নামবিলাক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত মই তেখেতক সমৰ্থন জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নিশ্চয় আমাৰ দৰে প্ৰত্যেকগৰাকী অসমীয়াৰ মনৰ কথা কৈছে। জুবিন গাৰ্গক আমি সকলোৱে জীয়াই ৰাখিব লাগিব আমাৰ অন্তৰৰ নিভৃতকৰণত। আমি জুবিন গাৰ্গৰ কাম কাজৰ মাজত আমি যিখিনি কাম কৰিম, জুবিন দাই যিখিনি আমাক কাম দেখুৱাই থৈ গ'ল সেই কামবিলাকৰ মাজত আমি জুবিন গাৰ্গক আমি ধৰি ৰাখিব লাগিব। গতিকে জুবিন গাৰ্গ কেতিয়াও আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব নোৱাৰে। কায়িকভাৱে নোহোৱা হৈ গৈছে, কিন্তু জুবিন গাৰ্গৰ যিটো সত্তা, জুবিন গাৰ্গৰ যিখিনি আদৰ্শ, জুবিন গাৰ্গৰ যিখিনি কাম সেইখিনি আমি নিশ্চয় সদায় আগবঢ়াই লৈ যাব লাগিব। আৰু এৰি থৈ যোৱা যিখিনি কাম সেইখিনিকে আমি আগবঢ়াই লৈ গৈ কিনে জুবিন দাৰ যিখন সপোনৰ যিখন অসম আছিল, সপোনৰ যিখন সমাজ আছিল সেইখন সমাজৰ পিনে আমি নিশ্চয় আগবাঢ়ি যাম। আজি প্ৰায় জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা এমাহ পাৰ হৈ গুচি গ'ল আৰু এতিয়া কিছুমান আমি নতুনকৈ জুবিন দাৰ অনুৰাগী দেখিবলৈ পাইছোঁ। এইটো কথা কিন্তু সঁচা। আপোনালোক যদি সকলোৱে যদি অনুভৱ কৰে বা অকণমান পৰ্যবেক্ষণ যদি কৰে সকলোৱে, তেতিয়া নিশ্চয় দেখিবলৈ পাব আজি নিজকে নিজে ক'ব লগা হৈছে যে ময়ো জুবিনৰ অনুৰাগী। এইবিলাক নিশ্চয় কেনেকুৱা জুবিন গাৰ্গৰ অনুৰাগী সময়ে নিশ্চয় তাৰ বিচাৰ কৰিব। গতিকে কোনোবাই যদি অসমৰ ৰাইজক অন্ধ বুলি ভাবিছে, বুৰ্বক বুলি ভাবিছে, নিশ্চয়
তেওঁলোক নিজে অন্ধ হৈছে, নিজে বুৰ্বক হৈছে বুলি অনুভৱ কৰিব পাৰিছোঁ।